নমস্কাৰ মই ঋষভ শৰ্মা নমস্কাৰ নলবাৰীৰ পৰা সৰ্থেবাৰীলৈ Congratulations, Parag. নমস্কাৰ মই ভূষণ পাঠক আৰু নমস্কাৰ মই দিগাংগনা পৰাগ নমস্কাৰ মই ৰাজশ্ৰী নমস্কাৰ মোৰ Congratulations, Parag. নমস্কাৰ মই দীপজ্যোতি হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল paragvlogs আৰু আগৰখিনি চাই নিশ্চয় গম পাইছে ভিডিঅ'টো কিহৰ ওপৰত হৈছে মোৰ এইখিনি ভিডিঅ' অভিনেতাসকলে বহুত আগতে দিছিল মাত্ৰ 3 মাহ আগতে মোৰ 1K ছাবস্ক্ৰাইবাৰ হৈ গৈছিল কিন্তু কিছুমান কাৰণত মই ভিডিঅ'টো আপলোড কৰিব পৰা নাছিলোঁ অলপ ব্যস্ত আছিলোঁ সেইবাবে আৰু আপোনালোকে চাই লওক কোন কোন অভিনেত্ৰী মোক শুভেচ্ছা জনালে নমস্কাৰ মই ঋষভ শৰ্মা মই এই ভিডিঅ'টোৰ যোগেদি অভিনন্দন জনাব খুজিছোঁ paragvlogs ইউটিউব চেনেল paragvlogs ইউটিউব চেনেলে 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিলে গতিকে মই এই ভিডিঅ'টোৰ যোগেদি তেওঁক অভিনন্দন জনাইছোঁ লগতে এই ইউটিউব চেনেলটো আপোনালোকে চাব সকলোৱে তেওঁ খুব ভালদৰে কাম কৰি আছে তেওঁ ব্লগিং কৰে লগতে সাইক্লিং কৰে তেওঁ বিভিন্ন ধৰণৰ জেগাত গৈ তেওঁ কিছুমান ভিডিঅ' বনায় ভাল মানুহ আমাৰ ধৰক দেৱোত্তম অসম তেওঁৰ লগত সাইক্লিং কৰে ডিম্পু বৰুৱাক লগ কৰে এনেকৈ আমাৰ বিশেষ ব্যক্তিসকলক তেওঁ লগ কৰে তেওঁ ভাল কাম কৰি আছে গতিকে মই তেওঁক ক'ব বিচাৰোঁ যে তুমি আৰু ভালদৰে এনেকৈ কাম কৰি যোৱা আমি আছোঁ আমাৰ ছাপোৰ্ট সদায় আছে তুমি মোৰ শুভেচ্ছা সদায় থাকিব আৰু লগতে আপোনালোকে তেওঁৰ ইউটিউব চেনেলটো চাব ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব তেওঁৰ চেনেলটো তেওঁ উৎসাহ পাব কাম কৰি যোৱা ধন্যবাদ নমস্কাৰ মই ভূষণ পাঠক আৰু মোৰ মৰমৰ ভাইটি পৰাগৰ ইউটিউব চেনেল পৰাগ ব্লগছত 1K ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ হৈছে গতিকে মোৰ ফালৰ পৰা তেওঁলৈ থাকিল বহুত শুভেচ্ছা আৰু অভিনন্দন আশা কৰিছোঁ এনেকৈ এই যাত্ৰাতে অব্যাহত ৰাখিব আৰু ইয়াতকৈ বহুত বেছি ছাবস্ক্ৰাইবাৰ তথা ৰাইজৰ মৰম লাভ কৰিবলৈ সক্ষম হ'ব Congratulations, Parag, for completing 1K subscribers. আশা কৰোঁ তোমাৰ জলদি 50K subscribers, 100K subscribers হওক আৰু 1 million subscribers হওক all the very best. নমস্কাৰ নলবাৰীৰ পৰা সৰ্থেবাৰীলৈ চাইকেল চলাই যাওঁতে আৰু পিছৰবাৰ নলবাৰীৰ পৰা দেওমৰ্ণলৈ চাইকেল চলাই যাওঁতে মোৰ লগত কেইজনমান ভাইটি গৈছিলে তাৰ ভিতৰত এজন ভাইটি আছিলে পৰাগ এই পৰাগৰ ইউটিউব চেনেল পৰাগ ব্লগছে 1000 ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিছে পৰাগে বহুত কষ্ট কৰি খুব ধুনীয়া কিছুমান ভিডিঅ' ব্লগছ বনায় আপোনালোকে চাব পাৰে মোৰ ফালৰ পৰা পৰাগলৈ বহুত শুভেচ্ছা থাকিলে শিকিব লগা বহুত আছে শিকি আছে কিন্তু এটা কথা ভাল লাগে যে পৰাগে কনসিস্টেন্সি মেইনটেইন কৰি আছে আৰু মই লক্ষ্য কৰি আছো যে আগতে মানে যিবিলাক ভিডিঅ' বনাইছিলে সেই ভিডিঅ'বিলাকতকে এতিয়াৰ ভিডিঅ'বিলাক পৰাগৰ বহুত বঢ়িয়া পৰাগে আনকি আমাৰ এই নলবাৰীৰ পৰা সৰ্থেবাৰীৰ চাইকেল যাত্ৰাটোৰো ভিডিঅ' বনাইছে আৰু নলবাৰীৰ পৰা দেওমৰ্ণলৈ যোৱা যিটো মোৰ এক্সিডেণ্ট হৈছিলে সেইটো যাত্ৰাৰো তেওঁ ভিডিঅ' বনাইছে আপোনালোকে চাব পাৰে পৰাগ ব্লগছ চেনেলটোত গৈ অল দ্য বেষ্ট এণ্ড কংগ্ৰেচুলেশ্যনছ পৰাগ থেংক ইউ নমস্কাৰ মই দীপজ্যোতি আজি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে মোৰ ভাতৃ পৰাগজ্যোতি খালৈয়ে এদিন ইউটিউবত যাত্ৰা আৰম্ভ কৰিছিলে আৰু যি যাত্ৰাটো গৈ 1K ছাবস্ক্ৰাইবাৰ পাইছেগৈ মই এই চেগতে পৰাগক বহুত শুভকামনা যাচিছোঁ সি ভাল পায় ইউটিউবৰ সেই ভিডিঅ'বিলাক আপোনালোকলৈ আগবঢ়ায় যেনেকৈ ট্ৰেভেল ব্লগিং আৰু সাইক্লিং যিবোৰ ভিডিঅ' তেওঁলোকে আগবঢ়ায় বা তাৰ চেনেলত আগবঢ়ায় আমি সঁচাই আপ্লুত হওঁ আৰু পৰাগলৈ বহুত শুভেচ্ছা থাকিল মই পৰাগক কয় যে কিবা এটা কামত লাগি থাকিব লাগে লাগি থাকিলে সকলোবোৰ হয় আজি গৈ তাৰ 1K ছাবস্ক্ৰাইবাৰ হৈছে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম আৰু বহুত ছাবস্ক্ৰাইবাৰ হওক আৰু বহুত ভাল কণ্টেণ্ট সি আমালৈ আগবঢ়াক তাৰে শুভকামনা যাচিছোঁ পৰাগ বেষ্ট অফ লাক ফৰ ইয়ৰ নিউ জাৰ্নি Congratulations, Parag. paragvlogsে শেহতীয়াকৈ 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিছে ইউটিউবত পৰাগ আমাৰ ঘগ্ৰাপাৰৰ চলি বৰাজৰ চলি আপোনালোকে ছাপোৰ্ট কৰি যাব 1000 ছাবস্ক্ৰাইবাৰ ৰিচেণ্টলি তেওঁ টাচ কৰিছে আৰু তেওঁ
ইউটিউবৰ জগতখনত নতুনকৈ আৰম্ভ কৰিছে আৰু আমাৰ ঘৰৰে ল'ৰা আপোনালোকে সকলোৱে ছাবস্ক্ৰাইব কৰিব আৰু তেওঁৰ লগত টাচত থাকিব তেওঁ অতি সুন্দৰ সুন্দৰ কিছুমান ভিডিঅ' আপলোড কৰি থাকে ইউটিউবত শেহতীয়াকৈ দেৱোত্তম অসমৰ লগতো জাৰ্ণি কৰিছিলে আৰু চবচে ইণ্টাৰেষ্টিং কথাটো যে তেওঁ চাইক্লিং কৰি বিভিন্ন ঠাইলৈ গৈ এইটো এটা ভাল লগা কথা আমাৰ লগত বহুত প্ৰখ্যাত অভিনেতা আছে আমাৰ পৰাগে 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিছে তাৰে এটা ভিডিঅ' য়েছ অল দ্য বেষ্ট নমস্কাৰ মই দিগাংগুনা বৰা আমাৰ পৰাগৰ এটা ইউটিউব চেনেল আছে চেনেলটোৰ নাম হৈছে পৰাগ ব্লগ ৰিচেণ্টলি তেওঁ 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিছে চ' কংগ্ৰেচুলেশ্যন পৰাগ তুমি আৰু এনেকৈ আগুৱাই যোৱা তাৰে কামনা কৰিছোঁ আৰু মেক্সিমাম তেওঁ চাইক্লিঙৰ ভিডিঅ'জবোৰ আপলোড কৰে খুব বেছি ভাল লাগে চাই আৰু আশা কৰিছোঁ আপোনালোকৰো ভাল লাগে তো তেনেকৈ এওঁক আৰু বেছি আগুৱাই লৈ যাওক তাৰে কামনা কৰিছোঁ ধন্যবাদ নমস্কাৰ মোৰ ভাইটি পৰাগ যদি চালে তাৰ এটা ইউটিউব চেনেল আছে নামটো হৈছে পৰাগ ব্লগছ বুলি য'ত সি ব্লগিং কৰে আৰু সেই চেনেলটো বৰ্তমানে 1000 ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ হৈ গ'ল তাৰ বাবে মই তাক শুভেচ্ছা জনাইছোঁ বাকী চেনেলটো আপোনালোকে চাব আৰু এইটো 1000 এদিন 100K হ'ব দেন 1 মিলিয়ন হ'ব তো তাৰ বাবে শুভেচ্ছা থাকিলে বাকী আপোনালোকে তাক ছাপোৰ্ট কৰিব চেনেলটো চাব ধন্যবাদ নমস্কাৰ মই ৰাজশ্ৰী মোৰ ভাইটি পৰাগ হালৈ যাৰ এটা ইউটিউব চেনেল আছে পৰাগ ব্লগছ বুলি তেওঁ তাত ফাইনেলি 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিলে বহুত বেছি কংগ্ৰেচুলেশ্যনছ তোমাক এনেদৰে আগবাঢ়ি থকা তাকে কামনা কৰিলোঁ থেংক ইউ নমস্কাৰ মই বাৰিনা ডেকা মোৰ খুব মৰমৰ ভাইটি পৰাগ হালৈ তেখেতৰ এটা ইউটিউব চেনেল আছে পৰাগছ ব্লগছ বুলি তেখেতৰ ইউটিউব চেনেলটোৱে 1000 ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিলে গতিকে বহুত বেছি কংগ্ৰেচুলেশ্যনছ আৰু আশা কৰোঁ আপোনালোক সকলোৱে তেওঁক যাতে এনেদৰে মৰম দি যায় থেংক ইউ আৰু আপোনালোকে দেখা পালে কোনখিনি অভিনেতা অভিনেত্ৰীয়ে মোক শুভেচ্ছা জনালে আৰু ধন্যবাদ সেইসকল অভিনেতা অভিনেত্ৰীসকললৈ যিসকলে মোক ইমানখিনি উৎসাহ দিলে আৰু আশা কৰোঁ মই এনেকৈ আগুৱাই যাম কষ্ট কৰি যাম আৰু ইউটিউবত ভাল ভাল ভিডিঅ' দিব চেষ্টা কৰিম আপোনালোকৰ লগতে ইউটিউবত যোনখিনি বন্ধু বান্ধৱী তথা সকলোৱে মোক সহযোগিতা কৰিছে তেখেতলৈ আকৌ এবাৰ ধন্যবাদ আৰু আশা কৰোঁ এনেদৰে মোক ইউটিউব চেনেলটো আগুৱাই লৈ যোৱাত সহায় কৰক আৰু যাতে আগুৱাই যাব পাৰোঁ মই আগ্ৰহ দি যাওক কাৰণ আপোনালোকৰ এটা এটা কমেণ্টে মোক উৎসাহ যোগায় সেই ভাবিয়ে আৰু আগুৱাই যাম আৰু আশা কৰোঁ মোৰ এতিয়া 1400 ছাবস্ক্ৰাইবাৰ হৈছে অতি সোনকালে আপোনালোকে 2000 ছাবস্ক্ৰাইবাৰ কৰি দিয়ে এনেকৈ আগবাঢ়ি যাম আৰু আপোনালোকে যিমান পাৰে ভিডিঅ'বোৰ স্কিপ নকৰাকৈ চাব কাৰণ মোৰ ৱাটচ টাইম কমি আছে সেইবাবে যাতে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই আৰু মোক সহায় কৰি আগবঢ়াই লৈ যায় ধন্যবাদ আৰু আকৌ এবাৰ কওঁ ঘগ্ৰাবৰীয়া ৰাইজক বিশেষকৈ কওঁ কাৰণ ঘগ্ৰাবৰীয়া যোনখিনি ল'ৰা ছোৱালী আছে কিছুমানক মই চিনি নাপাওঁ যিখিনি চিনি নাপাওঁ তথাপিও বহুত ছাপোৰ্ট কৰিছে মোক ইউটিউব চেনেলটো খোলাৰ ক্ষেত্ৰত সেইবাবে বহুত বহুত ধন্যবাদ ইউটিউব চেনেলটো খোলাওঁতে মই যেতিয়া প্ৰথম খুলিছিলোঁ জাষ্ট এটা এনে ভিডিঅ' বনাব গৈছিলোঁ এটা কোম্পানীৰ কাষত আমাৰ ওচৰতে আছে পুলিচ ষ্টেচন তাতে এনে ভিডিঅ' বনাইছোঁ তেতিয়াৰ পৰাই মোৰ মনত আহি গ'ল যে ইউটিউব চেনেল এটা খুলিম বা ময়ো পাৰিম তো ভবা নাছিলোঁ যে মোৰ 1000 ছাবস্ক্ৰাইবাৰ কৰিব পাৰিম সকলোৰে বাবে 1000 সহজ নহয় চেলিব্ৰিটিৰ বাবে সহজ কাৰণ সকলোৱে চিনি পায় ইউটিউব চেনেলটো খুলিলে লগ গমেই পায় কিন্তু আমি এতিয়া নৰ্মেল মানুহ সেইবাবে আমাক 1000 হোৱাটো আমাৰ বাবে বহুত টান বা কষ্টকৰ আমি নিজে গম পাইছোঁ সেইবাবে ভাল লাগিছে মনটো খুবেই ভাল লাগিছে আৰু যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰিব পাৰি নাযাব আৰু আহিছোঁ নতুন নতুন ভিডিঅ' আপোনালোকৰ মাজত ধন্যবাদ